ছাত্ৰ সন্থাই অসমত ৩০টাতকৈ অধিক জিলাৰ আজি এই কাৰ্যসূচী বৰ্তমান লৈ আছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই আজি এই ঢেকিয়াজুলিৰ এই ডিষ্ট্ৰিক্টটো বেছ কৰি ইয়াত লৈছে আৰু আমাক এই যি ৰেলী কাৰ্যসূচী আজি যি আন্দোলন ল'ব লগা বাধ্য কৰিছে এইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক বাধ্য কৰিছে কাৰণ তেখেতসকলে আপোনালোকে সকলোৱে জানে যে বড়োসকলৰ সকলো সমস্যা সমাধান কৰিবৰ কাৰণে যি বড়োলেণ্ড আন্দোলন যি চলি আছিলে আৰু এই বড়োলেণ্ড আন্দোলনটো কেন্দ্ৰীয় আৰু অসম চৰকাৰে এই সময়ত পলিচি নাছিল বুলি কোৱাৰ কাৰণে যি বিটিআৰ একৰ্ড যি ল'ব লগা হৈছে এইটো আৰু বিটিআৰটো যোৱা 2020 চনৰ 27 জানুৱাৰীত যি এফচু এনডিবি চাৰিকোড আৰু ইউবিপি লৈ আমি এক্টিভভাৱে ইয়াত চাইন কৰিছিলো কিন্তু আজি বিটিআৰ একৰ্ড হৈ যোৱা আজি 5 বছৰতকৈ অধিক বেছি হ'ল 5.5 বছৰতকৈ বেছি হ'ল কিন্তু এই 5 বছৰত বিটিআৰ একৰ্ডৰ এটাও তাত ক্লোজ 100% ইয়াত কাৰ্যকৰী নহল তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি অসমৰ বিভিন্ন জিলাত আজি এই কাৰ্যসূচী ল'ব লগা হৈছে আৰু আজিৰ এই কাৰ্যসূচীৰ পিছত যদি গভৰ্ণমেণ্টৰ পৰা একো পজিটিভ ৰেছপন্স নাহে তেতিয়াহ'লে আমি আকৌ এই যোনটো কাৰ্যসূচী ল'ব যোনটো ধৰ্ণা ল'ব এইটো ইয়াতকৈ অধিক ভয়াৱহ হ'ব আমাৰ দাবীটো হ'ল বিটিআৰ একৰ্ডৰ যি 1ৰ পৰা যি 10.2 ক্লজ লগে আছে এইটো 2026ৰ আগতে যেনেকা হ'লে এইটো কাৰ্যকৰী কৰিব লাগে আৰু তাৰ লগতে বিটিআৰ একৰ্ডৰ 4.3 4.3 যি এটা 280 আৰ্টিকলটো এমেণ্ডমেণ্ট কৰি 125 এমেণ্ডমেণ্টটো যেনেকা হ'লে শীতকালীন অধিৱেশনত উইণ্টাৰ ছেছনত যেনেকা হ'লে বিলটো পাছ কৰিব লাগে নহ'লে আমি ইয়াত কামটো নহ'ব আৰু যেনেকা হ'লেও এই যোনটো শীতকালীন অধিৱেশনত যি 125 এমেণ্ডমেণ্টটো আহিব লাগে আৰু এইটো মেইন উদ্দেশ্য লৈ আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ বিভিন্ন জিলাত 30টাতকৈ অধিক জিলাৰ বৰ্তমান এই কাৰ্যসূচী লৈ আছে